Hello dosto, welcome to my YouTube channel Study Zone. নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি পঢ়িবলৈ যোৱা টপিকটো হৈছে অসমৰ ইতিহাস ঠিক আছে অসমৰ ইতিহাস আৰু তাৰ কিছুমান ইম্পৰ্টেণ্ট MCQ যিবিলাক আমাৰ এডিআৰই হওক এডিআৰই 2.0 হওক বা SI আসাম কম্পিটিটিভ এক্সাম যিবিলাক আছে সেইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট তো প্ৰথম কুৱেশ্যনটো হৈছে অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰজকজনৰ নাম কি নাম আছিল তেখেতৰ নাম হৈছে হিউৱেন চাং এতিয়া আমি নেক্সট কুৱেশ্যনত যাম নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যনত সুধিছে যে আহোমসকলৰ আদি ৰজাজনৰ নাম কি এতিয়া আমি সকলোৱে জানো আহোমসকলৰ আদি ৰজাজনৰ নাম কি আছিলে চুকাফা ইয়াত আদি মানে যে প্ৰথম ঠিক আছে আদি মানে প্ৰথম ৰজাজনৰ নাম সুধিছে ঠিক আছে তাৰপিছত সুধিছে আহোমৰ শেষ ৰজাজনৰ নাম কি অকল প্ৰথমজন জানিলেও নহ'ব যদি আমাক সুধি আছে যে আহোমৰ শেষ ৰজাজনৰ নাম কি তেখেতৰ নাম হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ ঠিক আছে তাৰপিছত কুৱেশ্যন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰংখনৰ নাম কি আৰু কিমান চনত হৈছিল যদি আমাক সোধে ঠিক আছে তেতিয়া কি হ'ব ৰণখনৰ নাম হৈছে ইটাখুলিৰ ৰণ এইখন তোমালোকে নাজানিব পাৰা ইটাখুলিৰ ৰণ আৰু কিমান চনত হৈছিলে যদি আমাক সোমায় তেতিয়াহ'লে 1682 ঠিক আছে 1682 চনত হৈছিল ঠিক আছে তাৰপিছত কুৱেশ্যন কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল বুলি সুধিছে কোনজন আহোম ৰজাই ঠিক আছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল তেখেতৰ নাম হৈছে স্বৰ্গদেউ লিখি থোৱা আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ ঠিক আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ তাৰপিছৰ কুৱেশ্যন কাৰেংঘৰ কোনে আৰু কেতিয়া সজাইছিল মানে কোনে বনাইছিল আৰু কিমান চনত বনাইছিল বুলি সুধিছে কিমান চনত বনাইছিল বুলি সুধিছে ঠিক আছে তো কাৰেংঘৰ তোমাৰ সজাইছিলে কোনে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কিমান চনত 1751 চনত ঠিক আছে 1751 চনত ৰংঘৰ কোনে সজাইছিল তো ৰংঘৰ সজাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰু যদি আমাক সোধে কিমান চনত বুলি তেতিয়াহ'লে সেইটো হ'ব 1746 চনত ঠিক আছে 1746 চনত কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায় ঠিক আছে কেতিয়াৰ পৰা আমাৰ অসমখন কেতিয়া আৰু কিমান চনৰ পৰা ব্ৰিটিছৰ অধীনলৈ যায় বুলি যদি সোধে তেতিয়াহ'লে তাৰ আনচাৰ হ'ব 1826 চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে অসমখন ব্ৰিটিছৰ অধীনলৈ যায় অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ মানে এইটো যদি কিমান চনত বুলি কয় তোমালোকে যদি বেলেগ এটা হিচাপে মনত ৰাখিব তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা ঠিক আছে কাৰ দিনত চীনা পৰিব্ৰজক হিউৱেন চাং অকণ আগতে পঢ়িছিলে হিউৱেন চাং ক'লে আহিছিল অসমলৈ আহিছিল কাৰ দিনত বুলি আহিছে বুলি সোধে তেতিয়াহ'লে তেখেত আহিছিলে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত তেওঁ অসমলৈ আহিছিল তাৰপিছত কুৱেশ্যন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি এতিয়া যদি আমাক সোধে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম তেখেত হৈছে নৰনাৰায়ণ ঠিক আছে নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিলে চক্ৰধ্বজ সিংহৰ দিনত ঠিক আছে চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ ৰণ হৈছিল তাৰপিছত নেক্সট কুৱেশ্যন মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হয়
মণিৰাম দেৱানক ফাঁচি দিয়া হয় 1858 চনৰ 26 ফেব্ৰুৱাৰী ঠিক আছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল তাৰপিছত কৈছে আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল ঠিক আছে তেখেতৰ নাম হৈছে তোমাৰ চুকাফা আৰু তেখেতে কিমান বছৰ ৰাজত্ব কৰিছিল 40 বছৰ চুকাফা আৰু তেখেতে কৰিছিলে তোমাৰ 40 বছৰ ৰাজত্ব কৰিছিল ঠিক আছে তাৰপিছত কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল তেখেত হৈছে গোমধৰ কোঁৱৰ প্ৰথম অসমীয়া যিজনে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল তেখেত হৈছে গোমধৰ কোঁৱৰ তাৰপিছত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্ব নাম কি আছিলে নাম আছিলে লাই কোঁৱৰ তেখেতক লাই কোঁৱৰ বুলি জনা গৈছিলে যেতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ নামটো হোৱাৰ আগত তেখেতক লাই কোঁৱৰ বুলি জনা গৈছিলে ঠিক আছে নেঘেৰি টিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল যদি প্ৰশ্ন আহে তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব আনচাৰটো হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ তেখেতে নেঘেৰি টিঙৰ শিৱদৌলটো নিৰ্মাণ কৰাইছিল এইবিলাক যিবিলাক কুৱেশ্যন দিছোঁ সেইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয় দেই এইবিলাক ইম্পৰ্টেণ্ট হয় আৰু মষ্ট ইম্পৰ্টেণ্ট এইবিলাক আমাৰ এডিআৰই হওক বা SI এক্সাম হওক এডিআৰই 2.0 হওক বা SI হওক ইয়াত মাষ্ট আহিবই ইয়াত যিকোনো নহয় এটলিষ্ট তোমালোকে 6টাৰ পৰা 10টা কুৱেশ্যন ধৰি থোৱা ঠিক আছে মই যিখিনি পঢ়াম সেইখিনিৰ ভিতৰত ঠিক আছে অকল এইখিনি নহয় ইয়াৰ পিছতো আৰু যি পঢ়াম নেক্সট ক্লাছ তাৰ ক্লাছ পিছৰ ক্লাছত সেইখিনিৰ পৰাও আহিব পাৰে ঠিক আছে এইকেইটা তাৰপিছত বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল যদি সোধে তেখেত হৈছে কুমাৰ ভাস্কৰ বৰ্মন আৰু তেখেতক কিয় কুমাৰ বুলি কোৱা হয় তোমালোকে জানানে যদি যোনে জানা সিয়ে মোক কমেণ্ট কৰিবাচোন কিয় তেখেতক কুমাৰ বুলি কোৱা হয় ঠিক আছে কুমাৰ বুলি কোৱা হয় তাৰপিছত কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে 1943 চনৰ 15 জুনত ঠিক আছে সেইটো মনত ৰাখিবা কুশল কোঁৱৰক ফাঁচি দিয়া হয় 1943 চনৰ 15 জুনত মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল যদি সোধে তেখেত হৈছে ভগদত্ত ঠিক আছে তেখেত হৈছে ভগদত্ত ৰজাই বা ভগদত্ত লিখিলেও হ'ল ঠিক আছে আহোমসকলে চৰাইদেউত কিমান চনত ৰাজধানী স্থাপন কৰিছিল বুলি যদি সোধে তেতিয়াহ'লে তাৰ আনচাৰ হ'ব 1253 চনত ঠিক আছে 1253 চনত আহোমসকলে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত আছে বুলি যদি সোধে তেতিয়াহ'লে ক'ত আছে বৈশিষ্ট্যাশ্ৰমত আছে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো আছে গুৱাহাটীৰ বৈশিষ্ট্যাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো আছে কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এইটো ক'ব পাৰিবানে তোমালোকে বাৰু কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তেখেত হৈছে চুহুংমুঙে প্ৰথম আহোম ৰজা আছিল যি তোমাৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ঠিক আছে এতিয়া এইখিনি হৈছিলে এই 22টা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় MCQ ঠিক আছে কুৱেশ্যন MCQ ইম্পৰ্টেণ্ট হয় সেইকাৰণে তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ নেক্সট ক্লাছত তেনেকৈ আৰু বহুতকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা পৰীক্ষাত আহিবই ঠিক আছে ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আকৌ নেক্সট ক্লাছত আহিম তেতিয়ালৈকে টাটা বাই বাই and thank you for watching my video. Thank you for watching my video and like, share and subscribe.